এতিয়া ঠিক আছে গতিকে কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালেই আছে মই কুকি আৰু সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সাজি কাচি এইফালে ক'ত যাবলৈ ওলাইছোঁ গম পাইছে নিশ্চয় নে নাই পোৱা থামনেলিকে অলৰেডি গম পাইছে যে আমাৰ নামঘৰত ভাওনা আৰু বৰসবাহ গতিকে এতিয়া বৰসবাহৰ নাম গাই আছে তো তালৈকে যাওঁ আৰু যদি আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব মই ইয়াতে ব্লগ ফুড ৰেচিপি আৰু ট্ৰেভেলিং ভিডিঅ' দিওঁ গতিকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লগতে থকা বেল আইকনটো দবাই থৈ যাব যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে গতিকে এতিয়া ওলাই কৰি ৰেডি ব'লক যাওঁ নামঘৰলৈ চলো তো নামঘৰ আহি পাই গ'লোহি প্ৰসাদ খালোঁ তাৰপিছতে হেৰি খালোঁ পায়স খালোঁ চাহ খালোঁ বাকী এতিয়া বহি আছোঁ দিহানাম হ'ব সকলোবোৰ বহি আছোঁ দিহানাম হ'ব আপোনালোক সকলোবোৰ দেখাই দিম আৰু এইফালে ইয়াত দিহানাম ষ্টাৰ্ট হৈ গ'ল শুনোচোন আহক অকণমান ভিডিও কৰিবলৈ টাইম পোৱা নাই অকণমানো টাইম পোৱা নাই তাৰপৰা আহি পেলাই আকৌ মানে চাৰিআলিতে গ'লো মানে ঘৰত আলহী আছে শিৱসাগৰ পৰা আলহী আহিছে বাহঁত আহিছে তাৰপিছতে এইবোৰ মাছ চাছ আনিলোগৈ আৰু এতিয়া এই মাত্ৰ আহি বহিছোঁ মোবাইলটো হাতত লৈছোঁ এতিয়া সেইকাৰণে বোলো ভিডিঅ' এটা বনাই আছিলোঁ নহয় আকৌ কণ্টিনিউ কৰোঁ বাকী সেই এতিয়া হ'ব ভাওনা অকণ দেৰি পিছত হ'ব আৰু এতিয়া প্ৰায় 5:30 মানেই বাজিলে বৰসবাহো শেষ হ'ল সকলোবোৰ ঘৰা ঘৰি গ'ল তাৰপিছতে এতিয়া চলি আছে ভাওনাৰ কাৰণে প্ৰিপেৰেশ্যন আৰু ময়ো বোলো এপাক চাই যাওঁহি কিনো কৰিছে মানে কিনো চলাইছে গতিকে এইফালে আহিলোঁ এয়া একদম পূৰা মাইক চাইক বান্ধি কৰি আৰু ঢেৰ কিবাকিবি কৰি আছে A few moments later তো ফাইনেলি ভাওনা ষ্টাৰ্ট হৈ গ'ল এটা কথা জনাবলৈ পাই সুখী হৈছোঁ আমাৰ নামঘৰত যিভাগ ভাওনা কৰিছে সেই ভাওনা ভাগ অসমত প্ৰথমবাৰৰ বাবে আমাৰ নামঘৰ ভাগতে হৈছে আৰু এই নাটভাগ পৰিচালনা কৰিছে মোৰ অতিকে মৰমৰ দাদা দিব্যজ্যোতি ৰাজখোৱা দাদাই আৰু ভাওনা ভাগীৰ নাম হৈছে বৃন্দাৰ দেৱীতলা আৰু জলান্ধ সুৰৰ বধ তো চাওঁ আহক অকণমান ভাওনা মুহূর্ততে আপনি দেহ উপস্থিত বিদায় দেহদেব করিলাম গতিকে আমাৰ ভাওনাখন প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এতিয়া সময় হ'ল 3:30 আৰু 3:30 পৰ্যন্ত ভাওনা চলি আছে শেষ হ'বই আৰু গতিকে ভিডিঅ'টো আছিলে আজিলৈ ইমানেই যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদিহে আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব পুনৰ এটা নতুন ভিডিঅ' লৈ পেলাই আহিম আপোনালোকৰ ওচৰলৈ তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক টাটা